Welcome to my YouTube channel Khairul vlog. আজি এটা বস্তু বনাবলৈ গৈ আছো আমি আৰু বস্তুটো কি বনাম আপোনালোকক দেখুৱাম বলক আমাৰ ভিডিওটো আৰম্ভ কৰো আজি আমি বনাব লৈছো চাওমিন আৰু এয়া হৈছে চাওমিনৰ লগত দিয়া মছলা গতিকে চাওকচোন চাওমিন কেনে ধৰণে আমি বনাও এয়া হৈছে আমাৰ চাওমিন আৰু এতিয়া আজি বনোৱা হ'ব চাওমিন গতিকে আপোনালোকে চাই থাকক কেনে ধৰণেনো চাওমিন বনোৱা হয় আৰু কেনেকৈ বনাও একচুৱেলি বেলেগ ধৰণে বনায় গতিকে আমি আৰু চিম্পলকৈ বনাওঁ বুলি ভাবিছোঁ গতিকে আপোনালোকে এবাৰ চাওক কেনেধৰণেনো বনাওঁ আৰু টেষ্ট কেনেকুৱা হয় সেইটো আপোনালোকক জনাম গতিকে আমাৰ ভিডিঅ'টো চাই থাকক এতিয়া কেৰাহীত ৰিফাইন তেল দিলোঁ আৰু তেল দিয়াৰ পিছত এতিয়া তেলখিনি গৰম হ'ব দিলোঁ এতিয়া তাতে দিয়া হ'ব কণী আৰু কণীটো এনেকৈ ভাঙি তাতে দিলোঁ আৰু কণী মানে কি হৈছে দিলে অলপ ভাল লাগিব বুলিয়ে কণী দিলোঁ আৰু টেষ্টটো ভাল লাগিব কণী দিয়াৰ পিছত টেষ্ট এটা বেলেগ ধৰণৰ আহে সেইবাবে কণী দিলোঁ আৰু কণীৰ টেষ্টটো যে ইমান ধুনীয়া মানে ক'বই নালাগে আৰু কণী বুলি ক'লে এনেই কণী এটা খাই থাকিবলৈ মন যায় গতিকে কণীটো ইয়াত দিয়া হৈছে এইকাৰণে যেন টেষ্টটো যেন অলপ আহে চাওমিনত সিমান টেষ্ট নাই কিন্তু তাৰ মছলাটোৰ বাবেহে চাওমিনৰ টেষ্টটো হয় গতিকে আমি ভাবোঁ চাওমিনৰ টেষ্ট আছে বুলি চাওমিন খাওঁ কিন্তু চাওমিনৰ মছলাটোৰ বাবেহে ভাল লাগে কিন্তু চাওমিনটো এনেই ভাল নালাগে সেইবাবে ভাবিলোঁ যে ইয়াতে কণী দিওঁ কণী দিয়াৰ পিছত হয়তো ইয়াৰ টেষ্টটো ভালকৈ আহিব আৰু ভাল লাগিব কণীখিনি নমালোঁ কণী নমোৱাৰ পিছত এতিয়া আকৌ তেল দিলোঁ তেলখিনি গৰম হ'বলৈ দিলোঁ গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজ দিলোঁ এনেকৈ আৰু পিঁয়াজৰ লগতে আৰু বাকী মছলাখিনিও ইয়াতে দিয়া হ'ব আৰু মছলাখিনি দিয়াৰ পিছত আৰু এইখিনি অলপ ভালকৈ লৰাই দিয়া হ'ব কাৰণ লৰাই দিলে এই পিঁয়াজখিনি ভালকৈ সিজিলে মানে এটা ভাল গোন্ধ আহে আৰু লগতে মছলাখিনি ইয়াতে দিয়া হ'ব মছলাখিনি আপোনালোকে জানেই কি দিয়া হ'ব ইয়াতে বিলাহী দিয়া হ'ল সৰুকৈ কাটি আৰু ধনিয়া পাত দিয়া হৈছে ইয়াতে ধনিয়া পাত দিয়া হৈছে ধনিয়া পাতৰ পিছত আৰু বাকী মছলাখিনি ইয়াতে দিয়া হ'ব লগতে আপোনালোকে দেখিছে যে ইয়াতে টেষ্ট কিমান হ'ব দেখিলেই বুজি পোৱা যায় গতিকে এনেধৰণে যেতিয়া এইটো হৈছে চাওমিনৰ মছলা আৰু এই মছলাটো দিম আৰু লগতে জলকীয়া পিঁয়াজ আৰু ধনিয়া আছে আৰু চাওকচোন বাৰু এয়া আমাৰ চাওমিন আৰু চাওমিনখিনি ইয়াতে দিয়া হ'ল ইয়াক ভালকৈ লৰাই দিব লাগিব লৰাই দিয়াৰ পিছতহে মছলাখিনিৰ লগত ভালকৈ মিক্স হোৱাৰ পিছত আৰু ভাল লাগিব টেষ্টটো সেইকাৰণে মানে অলপ ভালকৈ মিক্স কৰি দিব লাগে এয়া আমাৰ চাওমিন হৈ গৈছে আৰু আমি অলপ পিছত পৰিৱেশন কৰিম আৰু কেনেকুৱা লাগিছে আপোনালোকক জনাম গতিকে চাই থাকক আমাৰ ভিডিঅ'টো আৰু যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু পাৰিলে এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব